হ'লনো তোৰ ইমানকে যে চিঞৰিছ মোক যে আগৰ পৰা কৈ আছিলি মেট্ৰিক পাছ কৰাৰ পিছতে যে মোক এখন বাইক দিম বুলি এতিয়া মই মেট্ৰিক পাছ কৰিলোঁ মোৰ বাইক ক'ত তোক মই এই বাইক লাগে বুলি ক'লে একেদিনাই ক'ৰ পৰা বাইক আনি দিওঁ বাৰু হা হয় মই কৈছিলোঁ কিন্তু সেই বুলি মই এইটো কোৱা নাছিলোঁ যে মেট্ৰিক পাছ কৰাৰ দিনাখনে আনি দিম বুলি সেইবোৰ নাজানো মই মোক মুঠতে বাইক লাগিবই আৰু মেট্ৰিক পাছ কৰাৰ পিছত দিম বুলি কৈছিলি এতিয়া দিবই লাগিব কি কলি তই মোৰ ওপৰত ইমান উফাই ডং মাৰিবলৈ আহিছ তোৰ মই চাকৰি কৰে তোৰ বাপেৰে চাকৰি কৰে যা বাপেৰক কগৈ বাপেৰে দিব নহয় আৰু তই বৰ ভালকে মেট্ৰিকটো যে পাছ কৰিছ তোক মই বাইক দিবলৈ 3rd ডিভিজনত পাছ কৰাৰ পিছত তোক আৰু মই বাইক দিম হা লোকৰ ল'ৰা ছোৱালীয়ে 1st ডিভিজন পাইছে ষ্টেণ্ড কৰিছে তই তেনেকুৱা কৰি নেদেখুৱালি কিয় তোক যদি বাইকে লাগে 3rd ডিভিজন হ'লেও যে পাছ কৰি দিছোঁ সেয়ে বহুত বুলি ভাব আৰু তোক মই মেট্ৰিক পাছ কৰাৰ দিনাখনে বাইক আনি দিম বুলি কোৱা নাই মেট্ৰিক পাছ কৰাৰ পিছত বাইক লৈ দিম বুলি কৈছিলোঁ গতিকে মেট্ৰিক পাছ কৰাৰ পিছত মোৰ যিদিনাই মন যাব সেইদিনাখনে বাইক আনি দিম হয়তো 2 বছৰ পিছত নহ'লে 4 বছৰ পিছতো হ'ব পাৰে এতিয়া মোৰ আগত এইবোৰ কৈ পেন নাথাকিবি আঁতৰ হ মোৰ চকুৰ আগৰ পৰা নিজে ক'লে মেট্ৰিক পাছ কৰাৰ পাছত বাইক কিনি দিম বুলি এতিয়া মোৰ লগৰ ল'ৰা ছোৱালী চবে বাইক লৈ ঘূৰি ফুৰিবলৈ ধৰিছে মই খোজকাঢ়ি ঘূৰি ফুৰিম নে মই চাইকেলখন ভগা চাইকেলখন লৈ ঘূৰি ফুৰিম মোক এখন বাইক লাগিব মই সেইবোৰ নাজানো মোক বাইক লাগিবই নহ'লে মই মৰি থাকিম নহ'লে মই ঘৰৰ পৰা ওলাই যাম নহ'লে মই ক'ৰবাত গুচি যাম মই সন্যাসী হৈ থাকিম মোক মুঠতে বাইক লাগিবই সেইবোৰ একো নাজানো মই কি ক'লি তই কাৰ ওপৰত উফাই মাৰিছ তোক মই তোক আজি দি আছোঁ পলা দিলে তোৰ বাপেৰ আহক আজি তোক বাপেৰক লগাই পেলাই মৰিয়াই পিটি আছোঁ ৰাইজৰ ল'ৰা ছোৱালীয়ে ইমান ভালকৈ মেট্ৰিক পাছ কৰিছে সি 3rd ডিভিজন পাই পেলাই তাক মই লাখটকীয়া বাইক কিনি দিম তোক ভালকৈ মই বাইকো দি আছোঁ তোক মই মছলাও দি আছোঁ বাপেৰ আহক আজি ঐ ক'ত পলালি তই এইফালে তোক আজি মই